কোশ্চেন দেখা তলৰ তথ্যসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক ছাত্ৰৰ অনুপাত নিৰ্ণয় কৰিছে। এই তথ্যৰ বহুলক আৰু মাধ্য নিৰ্ণয় কৰা দুয়োটা মাধ্য তাৎপৰ্য লিখা। তাৰমানে তোমাক কৈছে কি বহুলকো বাহিৰ কৰিব কৈছে আৰু মাধ্য বাহিৰ কৰিব কৈছে। মাধ্যটো আমি বাহিৰ কৰিব নিদিওঁ, তোমালোকে বাহিৰ কৰিব লাগিব। 14 পৰা অনুভৱ কৰিছিলা আমি বহুলক বাহিৰ কৰি দেখা। ইয়াত হায়েষ্ট মান কোনটো আছে? 10 আছে। 10ৰ চিধা চিধি হ'ব বহুলক শ্ৰেণী কিমান? 30 পৰা কিমান? 33। এলৰ মান কিমান আছে? 23 মান কিয় কাৰণ 5 বাঢ়িছে। ইয়াৰ মান কিমান ধৰিছিলা? 10 ন? আৰু ইয়াৰ কোনৰ ওপৰটো কি? 9। ইয়াৰ কোনৰ ওপৰটো বুজি পাইছা? মানবোৰ বহাই দিয়া। এলৰ মান 30 প্লাস ইয়াৰ কোনৰ মান 10 মাইনাস f0 মান 9/2 into 10 minus 9 minus f2 মান কিমান আছে? 3 into h এর মান কিমান আছে? 5। 10 plus 10 এর 9 তে দিলে 1 2 10 গুণ 20 minus 9 এর 3 যোগ করলে কিমান হয়? 12 into কি আছে? 5। 30 plus 1 5 গুণ 5 তুমি 20 এর পরে তুমি কি দিয়া 12 বাদ দিয়ে থাকিব কিমান? বুঝছ না? ধরে নয় এতিয়া 30 প্লাস 5 টাকা 8 মান ভাগ করে দিলে কিমান পড়ে জানা? 0.625 তুমি প্লাস করে দিয়া 30 প্লাস মানে 30 লগে প্লাস করলে 0.625 এই কি অ্যানসার।